কালি ৰাতিয়ে নবৈ কাপোৰ যদি দেখুৱাইছিলে ভালকৈ নেদেখিলোঁ আন্ধাৰত এতিয়াহে চাওঁ ইমান যে কাপোৰ কানি লৈ থাকে নবৈ মই যে কাপোৰ কানি এযোৰ ল'বলৈ নাপাওঁ কাপোৰযোৰ বৰ ধুনীয়া ৰাতি অকণমান বেলেগ বেলেগ দেখিছিলোঁ এতিয়াহে কালাৰটো দেখিছোঁ বৰ ধুনীয়া লাগিছে পাই পচন্দ হৈছে মোৰ এনেকুৱা এযোৰ আনিব লাগিব মোৰ নায়েই কাপোৰ ইমান লৈ থাকে নবৈ কাপোৰ মই একে এযোৰ আনিম এনেকুৱাই ভাল লাগিছে কাপোৰযোৰ মোৰ যে একেযোৰকে কিমাননো পিন্ধিম আৰু আমনি লাগি গৈছেগৈ পিন্ধি পিন্ধি নবৈ যে ইমান কাপোৰ কানিবোৰ লৈ থাকে মোৰ যে হিংসাহে লাগে মোৰ এযোৰ ল'মেই মানুহটোক আজি ক'ম কাপোৰ এযোৰ লৈ দিবলৈ মই কাপোৰ এযোৰ নাপাওঁ ল'বলৈ যি বা এযোৰ ঘৰৰ পৰা আনিছিলোঁ সেইকেইযোৰকে সদায় আৰু উল্টাই পুল্টাই ওলাই যাওঁতে তলৈ যাওঁতে অকল সেইকেইযোৰকে পিন্ধি এযোৰ থৈ দিওঁগৈ নবৌহঁতৰ ভিতৰত আনি পেলাই আকৌ চালোহি নবৌ আহি পাবহি পাউডাৰ টেমা চেণ্টৰ বটল চব বস্তু আনি থৈছে লিপষ্টিক ইমান বস্তু আনে যে নবৌৱে মুখে কোনো লৈ নিদিয়ে মই যে ক'তবোৰ পইচা পাম বস্তু ল'বলৈ মোৰহে নাই মোৰ আনিমগৈ লিপষ্টিক এটা পাউডাৰ এটা মোৰ ভাগো নাইকিয়া হৈ আছে ফেনটো বৰ ধুনীয়া হৈ আছে দেই অকণমান মাৰিহে চাওঁ ভাগৰ লাগি আহিছোঁ চাহখন খাওঁ খাওঁহে লাগিছে এইখন বিচনাত কোনেনো বস্তুবোৰ ইমান খেচেং মেচেং কৰিলেনো ভিতৰখন এৰি থৈ যাব নোৱাৰি সদায় খেচেং মেচেং হৈ থাকে সদায় সদায় কিমান জাপিম আৰু কাপোৰ কানি চব উলিয়ালে চব চিজিলকৈ থওঁ ইয়াতে একদম চববোৰ খিচিং মিচিং কৰি পেলাই কোনজনীনো কয় আমাৰ এই বোৱাৰীজনী চাগে গোটেই খেচেং মেচেং কৰি পেলাই আহি নহয় ভিতৰখন কিনো বিচাৰেহি তাই কোনে কি আনিছে কোনে কি নাই তাই অকল লোকৰ বস্তু লোৱা দেখিব নোৱাৰে নহয় মোক যদি দেখে নহয় বস্তু অনা তাই মোক দেখি একদম তাইও আনো বুলি ক'ব আনিব আকৌ নোৱাৰে ক'ৰ পৰা আনিব পইচা থাকিলেহে আনিব তাই পইচা পাতি নাই এনেই ফিটটো মাৰিব একদম গিয়েকক লগালগ ক'বগৈ নবৈ আমুকটো ল'লে নবৈ তামুকটো ল'লে বুলি পিটিককৈ ক'বগৈ পায় একো আনিব নোৱাৰে ইফালে ৰ বাপেকে চব বস্তু গডেজত সোমোৱাই তলা মাৰি থৈ যাব লাগিব যি দেখিছোঁ এতিয়া দৰ্জা একদম তলাহে মাৰিব লাগিব আজি খিচিং মিচিঙে কৰিছে কাইলৈ কিবা এটা বস্তু হেৰাবই কিবা লাগিলে তাই মোক ক'লেই হয় আনি দিম নহয় মই নথকাতনো খুচৰি ফুৰিবলৈ কিহে পাইনো তাই নবৌ কেনি গৈছিলেনো কি আনিলেগেনো কিনো আনিবিগে মই দোকানতে গৈছিলোঁ তই অকল মই ওলাই গ'লে বস্তু নাই দেখ হেৰি নহয় মোৰ ৰুমৰ বস্তুখিনি কোনে খেলি মেলি কৰিলেনো ময়ে চাইছিলোঁ মোৰ চাবলৈ মন গৈছিলে মই নথকাত একো বস্তু নুচুবি মোৰ ভাগৰ গোটেই খেচেং মেচেং কৰি থওঁ জাপিও নথ আৰু মই খেলি মেলিকৈ থোৱা নাছিলোঁ নহয় জাপিয়ে থৈছিলোঁ ধোন মই নথকাত একদম ৰুমলৈ নোসোমাবি যি কিবা লাগিলে মোক কবি আকৌ দৰ্জা একদম খুলি পেলাই সেনেকৈ থৈ দিয়ক হ'ব আজিৰ পৰা তেনেহ'লে নোসোমাওঁ আপুনি নথকাত আপুনি দিলেহে চাম বাৰু বস্তু দেখুৱালেহে চাম ভাল লাগিছে বস্তুকেইটা ময়ো আনিমগৈ বস্তু কেইটামান আপোনাৰ লিখা কাপোৰ এযোৰ ময়ো আনিমগৈ ভাল লাগিছে কাপোৰযোৰ কক মোক কিনো লাগি থাকে দুজনী মই শুনি মাথাটো গৰম হৈ গ'লগৈ কিনো লাগি আহে মই শুনিহে আছোঁ নবৈ ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে মোৰ যে পইচা এটকা নাই ক'তনো পাম মই ক'লোহে মই এতিয়া আনিম বুলি কাপোৰ এযোৰ আনিবলৈও এতিয়া পইচা এটকা নাই কিনো কৰোঁ আৰু মা আছে ধুনীয়াকৈ বহি মাকে কওঁ নেকি পইচা কেইটকামান খোজোঁ কাপোৰ এযোৰ আনিবলৈ মা কি হ'ল কে এখন মা কি হ'ল কথা এটা কওঁ বুলি ভাবিছিলোঁ পইচা কেইটকামান দিব পাৰিব নি বাৰু মইনো ক'ৰ পৰা দিম বাৰু পইচা নাই নহয় মোৰ ঘৰত ক'ত পাম মই পইচা নহয় আৰু সেই নবৈ ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ পিন্ধে মোৰ যে কাপোৰ এযোৰ নাইকিয়া হৈ আছে নবৈ পোন্ধৰ আকৌ ইনকাম কৰে তাই আকৌ পইচা থাকে তইনো কি কৰ তোৰ কাম নাই নহয় ঘৰৰ কামকেইটা কৰি খাই বৈছ শুইছ বেলেগ কাম নাই নহয় তোৰ একেবোৰ কাপোৰ কানিকে পিন্ধি পিন্ধি আমনি লাগিছে আৰু নবৈ যে ইমান বস্তু আনে পাউডাৰ চাউডাৰ মোৰনো ক'ৰ পৰা আনিম বাৰু পইচা কেইটকামান দিয়ক না মোকো কেলৈ আপুনি অৰুণোদয় পায় নহয় বৃদ্ধ পেঞ্চন পায় নহয় তাও দিব আকৌ কেইটকামান মই পাৰোঁ মোৰ বেংক আছে ইয়াক নোৱাৰোঁ নহয় উলিয়াবগৈ নোৱাৰোঁ নহয় মোৰ মন যায় দিয়ক আৰু বিধে সলাব মোৰ মন যায় ধুনীয়াকৈ থাকিবলৈ
হ'ব বাৰু দে নিবি 500 টকা কি দিব কাইলৈ হৈ উলিয়াবগৈ পাৰিম আজি নোৱাৰো নহয় উলিয়াবলৈ হ'ব হ'ব কাইলৈ দিলেও হ'ব এতিয়া নালাগে নহয় এতিয়াতো সন্ধিয়াই হ'ল আৰু কাইলৈ আনিমগৈ 500 টকাতনো কিনো পাম কাপোৰ এযোৰ পাম জানো 500 টকাত 500 টকাতে ইমান কাপোৰ পায় পাবি যা 500 টকাতে কাপোৰ পাবি নবৌ লিখা কাপোৰ এযোৰ নাপামেই দেখোন নবৌ লিখাটো নালাগেচোন বেলেগ এযোৰ আনিবি একেটা ৰঙে অঁ হ'ব ভাল কাপোৰ পাওঁ যদি ভালেই কথা 500 টকাত পাম চাগে ভাল কাপোৰ এযোৰ ভাল এযোৰ এবাৰ কিনিমেই দিব তেনেহ'লে পইচাটো কাইলৈ যাম মই চাইকেল মাৰি গুচি যাম তাই লিখাকৈ ইনকাম কৰিবিগৈ আকৌ তাই হ'লেও মোৰ দিয়কচোন পিন্ধিবলৈ মন যায় আৰু নিজৰ আৰু ইনকম নহ'ল বুলিয়ে মই নিপিন্ধিমেই নেকি আপোনাৰ পুতেকেতো মোক কাপোৰ এযোৰ দি পোৱাই নাই আজিলৈকে পুৰক পঠিয়াবি কাম কৰিবলৈ কৈ অকল বহিছে খাইছে অকল ঘূৰি ঘূৰি সময় কটাইছে সি মোক পইচা খুজিবলৈ আহিছ কাম কৰিবলৈ ক'লেও নকয় আকৌ মইনো কি কৰোঁনো এতিয়া মোলৈ চাহ পানী এটোপা বনাই আনগৈ ৰাখাওঁ অঁ মই চাহ পানী এটোপা বনাই আনিছোঁগৈ তেনেহ'লে ইজনী আপত্তি শুনিম নে সিজনী আপত্তি শুনিম নে একদম গুৰুজনে মিলাপতিকে থাকিব নোৱাৰে ক'ব আকৌ আঙে তাইক নিদিয়ে তাই ভাগৰ আকৌ একো নাই ময়ে দিব লাগিব কোনে দিব নহ'লে তাই আকৌ চাকৰি কৰে কিবা এটা তাইক আনিলেও হয় একো নাই তাই সদায় মোক তাই কিবা এটা আনিলে তাই জ্বলি মৰে মোক কহি আহি পৰে মই মোকো নাই মা মোক কামুকো নাই বিকিক নাই পগা নাই কিমানকৈ আপত্তি শুনিম আৰু শুনি আমনি লাগে মোৰ যে কথা শুনি তাই ভাগৰ কথাখিনি শুনিলে মোৰ আকৌ বেয়াও লাগে নিদিলেও নোৱাৰে দুজনী মোৰ পেটৰ পোৱালি বোৱাৰীহে নিদিলে নহ'ব নহয় তাইক এজনী আকৌ ধুনীয়াকৈ থাকিব সাজি কাচি তাইও থাকে বাৰু ধুনীয়াকৈ থাকে খালি কাপোৰ কানিবোৰ সেই জামিয়া পিন্ধিবলৈ নাপায় তাই মনটো বেয়া লাগে মোৰ আকৌ চাই থাকিব নোৱাৰোঁ নহয় মোৰ ভাগৰে দিওঁ আৰু যিমান পাওঁ মই থকালৈকে তাইক দিম আমাৰ এইটো সৰুটো অকণো তাৰ বিয়া পাতিলে বুলি জ্ঞান নাই নহয় তাৰ মাইকীক কি আনি দিব লাগে কি নাই মইহে দি থাকোঁ পাউদাৰ সিমানি বা চববোৰ ল'ৰা ছোৱালী পালে ই কি কৰিব বাৰু আমি আকৌ জালিভৰ লগত ইমান মিলি জুলি আছিলোঁ আজিকালি বোৱাৰীবোৰহে এনেকুৱা ইজনী কাপোৰ সিজনীয়ে পিন্ধোঁ ইজনী কাপোৰ সিজনীয়ে পিন্ধোঁ সেনেকুৱা আছিলোঁ আজিকালিবোৰ যে কি হ'ল আৰু গাঁৱৰ ভিতৰত কিবা আছে নেকি খাই দিওঁগৈ সন্ধিয়া হ'ল নহয় পাচলি চাচলি কিবা কিবি কুটি দিওঁগৈ নহ'লে নিয়াবগীয়া লাগিব দুইজনীয়ে বুঢ়ী হৈছোঁ কঁকালটো খুব বিষ দিয়ক সৰু বোৱাৰীককে দিয়ক আপুনি আকৌ এজনীক বগা দেখে এজনীক কোলা দেখে তাইকে দিয়ক আপুনি আকৌ মোক পইচা নাইনাকৈ খোজেহে এতিয়া আকৌ সৰু বোৱাৰীকক দিবলৈ ওলালে আকৌ মই আকৌ কেতিয়াবা খুজিলে মানে এটকা এটাও হৈ নপৰে আপোনাৰ এতিয়া আকৌ দিবলৈ ওলালে আপোনাৰ বোৱাৰী এইবাৰ কাপোৰ ল'বি আৰু এইবাৰ শাহুমাই পইচা দিব আৰু কিনাতহে বল আৰু তাই মোৰ লগত একদম জোখে মাৰিবলৈ আহে ইটো ল'লে লওঁ সিটো ল'লে লওঁ